আজিৰ ভিডিঅ'ত আপোনালোকক অসমত পোৱা কেইটামান সাপৰ বিষয়ে চিনাকি কৰাই দিম যিকেইটা সাপ আমি সচৰাচৰ দেখি থাকোঁ বা আপোনালোকে ঘৰৰ ওচৰে পাজৰে সাপকেইটা দেখি থাকে কিন্তু বহু সংখ্যক মানুহেই এই সাপসমূহ সঠিককৈ চিনি নাপায় আৰু এই সাপৰ প্ৰজাতি কেইটাত যিকোনো জীৱ-জন্তু বা ব্যক্তিক প্ৰাণ ল'ব পৰা বিষ অতিশয় পোৱা যায়। এতিয়া এই সাপকেইবিধ চিনাকি হোৱা হওক। আজিৰ ভিডিঅ'ৰ সাপৰ তালিকাৰ প্ৰথমটো সাপ হৈছে মন'ক্লেড কব্ৰা। অসমীয়াত ইয়াক চকুৰ ফেটি সাপ বুলি কোৱা হয় আৰু ইয়াক ঠায়ে ঠায়ে মুগী ফেটি বা মাটি ফেটি বুলি কোৱা হয় আৰু এই সাপটো অসমৰ হাবিত পোৱা এবিধ অতি বিষাক্ত সাপ। এই সাপৰ যেতিয়া খং উঠে তেতিয়া ইয়াৰ ডিঙিটো চেপেটা কৰি এখন ফণাৰ সৃষ্টি কৰে আৰু ফণাৰ পাছফালে আমি এটা চকৰি দেখা পাওঁ। সাধাৰণতে এই সাপবিধ এন্দুৰৰ গাঁতত, গছৰ হুলুং আৰু মানুহৰ দৃষ্টিৰ আঁতৰত বাস কৰে, কিন্তু কেতিয়াবা চিকাৰৰ সন্ধানত ই মানুহৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে বা মানুহৰ সংস্পৰ্শলৈ অহা দেখা যায় আৰু এই সাপবিধ ভাৰতত পোৱা চাৰিবিধ বিষাক্ত সাপৰ ভিতৰত এবিধ। আজিৰ তালিকাৰ দ্বিতীয়বিধ সাপৰ প্ৰজাতি হৈছে ব্লেক কিট। অসমীয়াত ইয়াক ক'লা হকা সাপ বা ক'লা শংখচূড় সাপ বুলি কোৱা হয়। অসমত সাধাৰণতে দুবিধ প্ৰজাতিৰ কিট পোৱা যায়। এবিধ হৈছে বেণ্ডেড কিট, আনবিধ হৈছে ব্লেক কিট। এই ব্লেক কিট সাপবিধ অবিষাক্ত মোচোৱাগোম সাপৰ লগত প্ৰায় একেই। যথেষ্ট মিল আছে যদিও ইয়াৰ এটা ডাঙৰ পাৰ্থক্য হৈছে যে মোচোৱাগোম সাপ সাধাৰণতে দিনত ওলায় আৰু এই ব্লেক কিট সাপবিধ ৰাতি ওলায় আৰু মোচোৱাগোম সাপৰ পেটৰ ৰং পাতল বগা, কিন্তু এই শংখচূড় বা ক্ৰেট সাপৰ পেটৰ ৰং হৈছে পাতল হালধীয়া আৰু এই সাপবিধ যথেষ্ট বিষাক্ত সাপ। যদিহে দুৰ্ভাগ্যজনকভাৱে কেতিয়াবা এই সাপে দংশন কৰে তেতিয়া পলম নকৰি চিকিৎসকৰ কাষলৈ যাব লাগে আৰু কাৰণ ইয়াৰ এণ্টিভেনম বা প্ৰতিষেধক আপোনালোকে অসমৰ যিকোনো চিকিৎসালয়তে খবৰ কৰিলে পাব। আজিৰ তালিকাৰ তৃতীয়বিধ বিষাক্ত সাপ হৈছে বেণ্ডেড কিট। ইয়াক অসমীয়াত হকা সাপ বা গোৱালা সাপ বুলি কোৱা হয় আৰু এইবিধ হৈছে ক্ৰেট প্ৰজাতিৰ দ্বিতীয়বিধ সাপ। ইয়াৰ আগৰবিধ সাপ আছিলে ব্লেক কিট, এইবিধ হৈছে বেণ্ডেড কিট। এই গোৱালা সাপ সাধাৰণতে দেহৰ আকাৰ ডাঙৰ আৰু সহজতে চকুত পৰা হালধীয়া আৰু ক'লা পটিৰে ইয়াৰ দেহ আবৃত হৈ থাকে। ইয়াৰ ৰাজহাড়ডাল ওপৰলৈ উঠি অহাকৈ চকুত পৰা। ইয়াৰ নেজডাল ভোটা বাবে বহুতে ইয়াক পিছফালৰ পৰা এখন মুখ বুলি ভুল কৰে। এই নিশাচৰ সাপবিধ অতিকৈ বিষাক্ত সাপ আৰু আপোনালোকে কেতিয়াও অবিষাক্ত সাপ বুলি ভাবি হাতেৰে ধৰিবলৈ চেষ্টা নকৰিব। এতিয়া আমি আহোঁ 4 নম্বৰটো বিষাক্ত সাপলৈ আৰু সেইটো হৈছে পিট ভাইপাৰ। ইয়াক আমি অসমত ক'লা হালধীয়া সাপ বুলি কওঁ। এই সাপবিধ অসমৰ হাবিত পোৱা প্ৰধান সাপসমূহৰ ভিতৰত এবিধ অন্যতম আৰু এই সাপবিধক আমি সাধাৰণতে চাহৰ বাগান, পাহাৰীয়া অঞ্চল আদিত দেখা পাওঁ আৰু ই গছত থাকি ভাল পায় আৰু এই সাপবিধে ভেকুলী, জেঠী, সৰু চৰাই ইত্যাদি খাই থাকে আৰু আমি যদি ইয়াৰ দেহটো চাওঁ তেতিয়া আমি দেখিম যে ইয়াৰ পিঠিৰ পাছফালটো পাতল হালধীয়া বৰ্ণৰ আৰু নেজডাল পিছৰ ফালে অলপ ৰঙা নিচিনা। ইহঁত সাধাৰণতে কাৰোবাৰ আক্ৰান্ত হয় বা অবিষাক্ত ধুন্দুলি সাপৰ দৰে এছ আকৃতিৰ ডিঙিটো কৰি খুটিবলৈ বা আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। এই সাপ সাধাৰণতে দংশন কৰা বাতৰি আমি প্ৰায় শুনিবলৈ নাপাওঁ যদিও এই সাপ অতি বিষাক্ত আৰু যদি দুৰ্ভাগ্যবশতঃ কেতিয়াবা এই সাপৰ মুখামুখি হোৱা হয় তেতিয়া পলম নকৰি পিছুৱাই আহক আৰু যদিহে এই সাপে দংশন কৰে তেতিয়া অলপো পলম নকৰি আপোনালোকে চিকিৎসকৰ কাষ চাপক বা ওচৰৰ চিকিৎসালয়লৈ যাওক, কাৰণ এই সাপৰ এণ্টিভেনম বা ইয়াৰ প্ৰতিষেধক অসমৰ প্ৰায়বোৰ চিকিৎসালয়তে পোৱা যায়। পিট ভাইপাৰৰ পিছতেই আজি আমাৰ তালিকাত থকা পঞ্চমবিধ বিষাক্ত সাপ হৈছে কিং কোব্ৰা। ইয়াক আমি ৰজা ফেটি বা ৰাজ ফেটি বুলি কওঁ। এই বিষাক্ত সাপবিধ অসমৰ প্ৰায়বোৰ জেগাতে আমি দেখিবলৈ পাওঁ আৰু চাহৰ বাগানসমূহতো এই সাপবিধ প্ৰায়ে দেখা পোৱা যায়। এই সাপবিধৰ মুখ্য আহাৰ হৈছে আন প্ৰজাতিৰ সৰু সাপ আৰু ভেকুলী আৰু ই প্ৰায়ে খাদ্যৰ সন্ধানত মানুহৰ ঘৰৰ ভিতৰত সোমায় আৰু এই সাপবিধ হৈছে পৃথিৱীৰ একমাত্ৰ সাপ যিয়ে সৰা পাতেৰে নিজৰ বাসস্থান বা বাঁহ তৈয়াৰ কৰে। ই পৃথিৱীৰ সকলোতকৈ দীঘল আৰু বিষাক্ত সাপ আৰু ই ইমানেই বিষাক্ত যে হাতীৰ দৰে শক্তিশালী আৰু বৃহৎ প্ৰাণীকো মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। অসমত পোৱা বিষাক্ত সাপসমূহৰ ভিতৰত আমি আজিৰ তালিকাত ৰখা 6 নম্বৰবিধ বিষাক্ত সাপ হৈছে নেক কিলবেক। ইয়াক অসমত বিভিন্ন নামেৰে বিভিন্ন ঠাইত জনা যায়। বাটৰাজ সাপ, বাঘৰাজ, বাটচোপা, ৰঙামূৰীয়া সাপ ইত্যাদি ইয়াৰ বিভিন্ন নাম আছে। এই সাপবিধ সাধাৰণতে পুখুৰীত থাকে আৰু এই বাটৰাজ সাপে পানীৰ ভেকুলী আৰু মাছ ইত্যাদি খাই জীয়াই থাকে। এই সাপবিধৰ দেহৰ বৰণ সেউজীয়া আৰু মূৰৰ অংশত ৰঙা আৰু হালধীয়া দাগ আছে। এই সাপৰ মুখৰ পিছফালে বিষদাঁত থকাৰ বাবে এই সাপে সাধাৰণতে বহু সময় ধৰি কামুৰি মাৰি
ধৰি থকাৰ পাছতহে বিষ নিৰ্গত কৰে আৰু সেই জীৱ বা ব্যক্তিজনৰ দেহত এই বিষ সুমুৱাই দিয়ে। আৰু ইয়াৰ পিছতেই অসমত পোৱা আৰু আমাৰ তালিকাৰ শেষৰবিধ বিষাক্ত সাপ হৈছে স্পেকটেকল কোব্ৰা। ইয়াক অসমীয়াত ভাৰতীয় ফেটি সাপ বুলি কোৱা হয় আৰু এই সাপ হৈছে দুটা চকুযুক্ত ফেটি সাপ। আমি আগতে উল্লেখ কৰি অহা সাপবিধ আছিলে মন'ক্লেড কোব্ৰা। সেই সাপবিধৰ এটা চকুৰি আছিলে আৰু এইবিধ সাপৰ দুটা চকুৰি আছে। ভাৰতৰ অন্য প্ৰদেশত ইয়াক সহজে দেখা পোৱা যায় যদিও নামনি অসমৰ চিৰাং, কোকৰাঝাৰ আদি ঠাইসমূহতে এই সাপবিধৰ উপস্থিতি আমি দেখা পাওঁ। এই সাপবিধৰ শৰীৰৰ বৰণ সাধাৰণতে ছাই আৰু মুগা বৰণীয়া হয় আৰু ডিঙিৰ অংশত তলৰ ফালে ক'লা পটি থাকে আৰু ডিঙিৰ ওপৰৰ অংশত দুটা চকুৰ আকাৰৰ চিহ্ন থাকে, যিকেইটাক আমি চকুৰি বুলি কওঁ। আৰু এই সাপবিধ বহু সময়ত খেতিপথাৰ বা মানুহৰ বাসস্থানত ওলাই বা আমি দেখিবলৈ পাওঁ। অসমৰ প্ৰায়বোৰ সাপেই অবিষাক্ত যদিও যিকেইবিধ বিষাক্ত সাপ পোৱা যায় আপোনালোকক চিনাকি কৰাই দিলোঁ। পৰাপক্ষত আপোনালোকে এই বিষাক্ত সাপসমূহৰ পৰা দূৰত থাকিব আৰু যদিহে কেতিয়াবা সন্মুখীন হয় ওচৰৰ চিকিৎসালয়ত প্ৰতিষেধক বা এণ্টিভেনমক খবৰ কৰিব আৰু সাপটোক ৰেস্কিউ কৰাৰ বাবে চেষ্টা কৰিব, কিয়নো এই সাপসমূহ লাহে লাহে আমাৰ পৰিৱেশৰ পৰা নাইকিয়া হৈ গৈছে। আৰু পাৰিলে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকে নিজৰ লগতে আনকো এই বিষয়ে অৱগত কৰিব পাৰে।